हेलो स्टूडेंट्स আমি নতুন কিতাবৰ নতুন এক্সাৰসাইজ নতুন কুৱেশ্যন বিলাক আমি ডিসকাস কৰিম 8.4 ৰ 7 নম্বৰ কুৱেশ্যন এটা নতুন কিতাবৰ নতুন প্ৰশ্ন হয় নম্বৰ 1 টু কুৱেশ্যন চোৱা 7 নম্বৰ 1 কুৱেশ্যনটো কি দিয়া আছে আমাক ইয়াক দিয়া আছে sec a * 1 - sin a * sec a + 1 tan a = 1 এটো প্ৰমাণ কৰিব দিছে এটো আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে তো প্রমাণ করতে আমি ইয়াত লিখিব লাগিব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লব লাগিব এটো রাইট হ্যান্ড সাইড হয় আমার তো লেফট হ্যান্ড সাইড করে আমি 1 পাব লাগিব নহলে রাইট হ্যান্ড সাইড করে লেফট হ্যান্ড সাইডৰ ভ্যালু পাব লাগিব তো যিকোনো এটা কইলে হৈ গল এটা আমি কাম কৰিব লাগিব 1 ৰ পাবে প্ৰমাণ কৰিব নোৱাৰি তো আমি কৰিম কি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডটো প্ৰুভ কৰিম তো আমি স্টার্ট কৰিছো লেফট হ্যান্ড সাইড যি দিয়া আছে এটো লিখা sec a * 1 - sin a sec a plus tan a এইটো লৈ আমি 1 বুলি প্ৰমাণ বুলি কৰিব লাগিব কেনাই কৰিব লাগে ইয়াত চাই লও তো cos sec টো ভাঙি sec টো হৈ যাব 1/cos 1 - sin a যেনেকৈ ষ্টেৰিং লিখিলো আকৌ sec টো ভাঙি দিয়ে 1 কি হ'ব cos plus tan টো আমি জানো কি sin a cos a তো কথাটো কি হল তোমালোকে বুজি পালা না এটা কোন কোন ভাগিলো মই আমি এটা কথা মন কৰিবা তোমালোকে যেতিয়া ত্ৰিকোণমিতি কৰিবা এই sin থকা এটা কথা মনত ৰাখিবা তোমালোকে sin বা cos এই দুটা থাকিলে আমি কেতিয়াও ব্ৰেক নকৰো মনত ৰাখিবা sin আৰু cos থাকিলে আমি এই প্ৰমাণ কৰাত সদা মনত ৰাখিবা sin আৰু cos থাকিলে আমি কেতিয়াও ব্ৰেক কৰিব নালাগে মনত ৰাখিবা ইয়াৰ বাহিৰে বাদ বাকি যিখিনি অনুপাত আছে সেইখিনি আমি ব্ৰেক ভাঙিব লাগিব ব্ৰেক কৰা মানে ভাঙিব লাগিব ঠিক আছে তো মই ইয়াত কি কইলো আমি কিছুমান সূত্ৰ জানিব লাগিব ইয়াৰ কাৰণে সূত্ৰখিনি আমি মই কৈছো সেকৰ সূত্ৰ আমি জানো sec টো কাৰ উল্টা আছিল cosৰ উল্টা ঠিক আছে sin টো ব্ৰেক নকৰিলো আকৌ sec টো কি কৰিলো sec টো কাৰ উল্টা cosৰ হেগান 1/cos আহিলে আকৌ tan ৰ ফৰ্মুলা ইউজ কৰিলো sin/cos এতিয়া কৰিম কি এটা কৰি দিলো কি 1 ৰ লগত এটো পূৰণ কৰি দিলো 1 - sin a পূৰণ কৰিলে কি হ'ব 1 - sin a হ'ব তলত থাকিব cos a ইনটু আকৌ ইপিনে এই দুটা মাজত লখাগু ইয়াতো cos আছে ইয়াতো cos তাৰমানে লখাগুটো আমাৰ হৈ গল cos cos a cos এবাৰ যাব ইয়াত 1 থাকিলে ইয়াত থাকিব sin a কেনেকৈ হল কথাটো বুজি পালা নাই এটো কেনেকৈ হল cos আৰু cosৰ এলচিয়াম cos পালো আমি cosৰে cosক cosৰে মানে লখাগু cosক কেবাৰ যাব এবাৰ যাব হে একটো কি কৰিলা উপৰ থকা নম্বৰটো লগত পূৰণ কৰিব লাগিব ঠিক আছে ঠিক একেটা cosৰে cosক এবাৰ যাব হে একটো আকৌ উপৰ থকা নম্বৰ sin a লগত পূৰণ কৰিলে কি হ'ব sin a লগত যদি 1 ইনটু কৰি কি পাম sin a পাম তো তেনেকৈ আমাৰ লখাগু সিস্টেমটো ঠিক আছে তেনেহলে আমি দেখিলো উপৰ পূৰণ কৰা এই দুটা তো আমাৰ ফৰ্মুলা হয় আছে এটো মিলি কিন্তু 1 - sin a ইনটু এটো ব্র্যাকেট মানে ইনটু 1 + sin a এটো এটা ফর্মুলা আছে কি ফর্মুলা আছে a² - b² এবাৰ প্লাস এবাৰ মাইনাস তো ফর্মুলাটা হৈ গল আমাৰ a² - b² আমি ডাইরেক্ট লিখি দিম a² - sin² a cos আৰু cos পূৰণ কৰিলে কি হ'ব cos² a বাদ বাকি খিনি মই ইয়াতে কৰি দিছো এটা কি কৰিম 1 ক স্কয়ার কৰিলে 1 পাম 1 ক স্কয়ার কৰিলে আমি কি পাম 1 পাম হেকাৰণে মই ইয়াত কি কৰিলো 1 লিখিলো এটা আৰু এটা কথা আমি আৰু এটা ফৰ্মুলা জানো যে ফৰ্মুলাটো কি হ'ব 1 - sin² 1 - sin² মানে হৈছে cos² মনত ৰাখিবা 1 - sin² মানে হৈছে আমাৰ cos² সূত্র এটো দেই ইয়াত হৈ গল আমাৰ cos² a তলত অলৰেডি cos² a আছে তেনে cos আৰু cos কাটি গল 1 আহিলে এইটো আমাক প্রুফ কৰিব দিছে রাইট হ্যান্ড সাইড ওলাই গল এইটো আমাৰ आंसर এটা আমাৰ হেন্স প্রুফ হৈ গল হেন্স প্রুফ কি দিব ঠিক আছে বেছি টান নহয় অঙ্কটো একদম ইজি আছিল এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো ললো
2 নম্বৰ প্ৰশ্নত আমাক কি দি আছে চাই লওঁ 2 নম্বৰ প্ৰশ্নত আমাক দি আছে cot a minus cos a divided by cot a plus cos a কি বুলি প্ৰমাণ কৰিব লাগে ৰাইট হ্যান্ড সাইডত কি দি আছে cosec a minus 1 divided by cosec a plus 1 তো এইটো কৰি এইটো পাব লাগে তাৰমানে আমাৰ আনসাৰটো ইয়াত সোমাই আছে এইটো আনসাৰ ৰাইট হ্যান্ড সাইডটো ঠিক আছে তেনেহলে কৰো মই ইয়াকে ধৰিলো লেফট হ্যান্ড সাইড বুলি তো কৰিম কেনেকে সবতকৈ আগত কি কৰিব লাগিব কটটো ব্ৰেক কৰিব লাগিব কটটো ব্ৰেক কৰিলে কি হ'ব cos a by sin a minus cos a ঠিক আছে তলৰ কটটো ব্ৰেক কৰা cos a divided by sin a minus cos sorry এটো প্লাস cos a এটা কথা মন কৰিব মই অথনি কলো sin আৰু cos থাকিলে আমি ব্ৰেক নকৰো sin অনুপাত আৰু cos অনুপাত যদি থাকে ইয়াক তেতিয়া আমি ব্ৰেক নকৰো মনত ৰাখিবা ঠিক আছে এতিয়া আমি কি কৰিম এই দুটা পৰা আমি কমন লওঁছো ইয়াত কমন কি আছে ইয়াতো cos আছে তাৰ মানে cos কমন হৈ গল না যদি cos কমন হৈ গল তেনে 1 by sin থাকিলে sin a minus কি থাকিব cos টো ওলাই গল থাকিল কিমান হ'ব cos এবাৰ যায় ঠিক আছে তো ইয়াতো কমন কি হ'ব cos 1 minus sin a plus 1 এটা কথাটো হল কি ইয়াত 1 কেনেকৈ আহিলে এই cos টো যদি ওলাই যায় cos টো কমন লোৱা মানে কি cos টো আমি ওলালো তো cos এর জায়গাত কি থাকিব সদায় 1 থাকিব এই sin টো অলরেডি sin দি আছে ঠিক একেদৰে তলত চিন্তা কৰিলো এটা আমি দেখিলো যে এই এটা থাকিব এটা আমি দেখিলো যে দুটা সেম আছে কাটি দিলো এটা জানো 1 by sin মানে কার উল্টা আছে cosec a minus 1 ইয়াতো কি হ'ব cosec a plus 1 হ'ব এটা আমাক রাইট হ্যান্ড সাইড প্রুফ করব দিছে ঠিক আছে এবার আমি ললো 3 নম্বরত কি দি আছে cos a by cos a divided by 1 minus tan a minus sin square divided by cos a minus sin a equals to sin a plus cos a বুলি প্রমাণ কৰিব লাগে চাওচোন লেফট হ্যান্ড সাইড বুলি ইয়াকে লিখি দিলো মই লেফট হ্যান্ড সাইডত আমাক দিয়া আছে এটো এটা মই প্রমাণ কৰা এটো এতিয়া আমি কি কৰিম cos ভাগে ৰাখি দিম tan টো ভাঙি দিয়া tan টো হৈছে আমাৰ sin a by cos a হ'ব minus ইয়াত অলরেডি sin স্কয়ার আছে জি আছে সেইটো লিখি দিয়া ইয়াত আছে cos a minus sin a এটা কি কৰিম উপর cos a জি আছে সেইটো লিখিলো এই পোরশনত আমি কি কৰিম লসাগু লম লসাগুটো কি হ'ব আমাৰ এলসিয়াম টো cos a তো ইয়াত আহিব cos a minus sin a এপনে জি আছে এটা লিখি দিয়া sin square a divided by cos a minus sin a এটা কি কৰো এই তলৰ যোনটো লসাগুত আছে এর উপৰত আহি পূৰণ হ'ব cos ৰ লগত যদি পূৰণ হলে কি হৈ যাব এটো cos square a divided by cos a minus sin a minus এইপিনে জি আছে এটা লিখি দিছে ইয়াতে একো চেঞ্জ কৰা নাই sin square a divided by কি আছে cos a minus sin a এটা কি কৰিম দুটা মাজত আমি কি কৰিম লসাগু লম লসাগু যেতিয়া আমি লৈছো ইয়াত লসাগু লওঁতে চাওচোন এই দুটা সেম দেখিলো আমি হাতৰ অৱস্থা এতিয়া ইয়াৰ এলসিয়াম যদি কৰো আমি ইয়াত এলসিয়াম যদি লওঁ লসাগু যদি লওঁ এই দুটা তলৰ দুটা চাব লাগিব তলৰ দুটা একে আছে নাই yes একে আছে তেনেহলে লসাগু আমাৰ হৈ যাব cos a minus sin a তেনেহলে এই দুটা সেম আছে লসাগু লগত তেনেহলে উপর জি আছে এটা লিখি দিয়া cos square a minus sin square a কেনেকৈ হল গম পালা নাই তো cos a minus sin a রে এই লসাগু cos a minus sin a কেবাৰ যাব এইটো এবাৰ যাব হে এবাৰটো আকৌ cos square লগত পূৰণ কৰা ঠিক একেদৰে cos a minus sin a ৰে লসাগু cos a minus a এবাৰ যাব cos a minus sin a ৰে লসাগু এবাৰ যাব হে একটো আকৌ sin square লগত পূৰণ কৰিলে তেতিয়ালে আমি sin square পাম
ইয়াৰ পিছতটো কেনেকৈ কৰিব লাগে ইয়াত কৰি দিছোঁ। এতিয়া কি কৰিব লাগে, এইটো এটা ফৰ্মুলা হৈছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা কি হ'ব, cos a মাইনাছ sin a, এইটো হৈ গ'ল এবাৰ প্লাছ এবাৰ মাইনাছ। এইটো ধৰি পৰা নাই চাগে, এইটো sin a হয়, জেগা কম হ'ল, এইটো sin a হয় দেই। cos a প্লাছ sin a ইনটু cos a মাইনাছ sin a, এইটো sin a হয়। এইটো আমাৰ কি ফৰ্মুলা আহিলে, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা জানো, এবাৰ প্লাছ এবাৰ মাইনাছ, a প্লাছ b a মাইনাছ b, তো a প্লাছ b a মাইনাছ b। দেখিলে এই দুটা সেম আছে, এইটো মাইনাছ মাইনাছ, তো থাকিল কি cos a প্লাছ sin a, এইটো ওলাই গ'ল। কিন্তু ইয়াত আগত সাইন লিখা আছে, সেইকাৰণে ইয়াকো চেঞ্জ কৰি দিওঁ, সাইনটো আগত আনা, sin a প্লাছ ইয়াত আহি যাব cos a। এইটো হৈছে আমাৰ ৰাইট হেণ্ড চাইডত অহা আনসাৰ। তো এবাৰ কুৱেশ্যনটো আমি ল'লো 4 নম্বৰ প্ৰশ্নত কি দি আছে, cosec থিটা প্লাছ cot থিটা ডিভাইডেড বাই cosec থিটা মাইনাছ cot থিটা কি বুলি প্ৰমাণ কৰিব লাগিব, 1 প্লাছ 2 cot থিটা প্লাছ 2 cosec ইনটু cot বুলি প্ৰমাণ কৰিব লাগে। ঠিক আছে, লেফ্ট হেণ্ড চাইড ইয়াক ধৰিলোঁ আমি, এইটো লেফ্ট হেণ্ড চাইড হৈ গ'ল, এইটো আমাৰ আনসাৰ, এইটো উলিয়াব লাগে। চাওঁচোন, চেক কৰি চাওঁ। এক কাম কৰোঁ, এইটো আমাক ইয়াত cot আৰু cosec আনিব লাগে, তেনেহ'লে এক কাম কৰিম, এইটো আমাৰ কি হ'ব, হৰ পৰিমেয় কৰিব লাগিব। হৰ পৰিমেয় কেনেকৈ কৰিব লাগিব মই দেখুৱাই দিছোঁ। এইটো হৈ গ'ল আমাৰ cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা, এইটো হৈ যাব আমাৰ cosec থিটা প্লাছ cot থিটা হোল স্কোৱাৰ। এইটো হল কেনেকৈ, এইটো কি কৰিলোঁ মই, এইটো হল কেনেকৈ কথাটো বুজি লোৱা দেই, কেনেকৈ কৰিব লাগে। এইটো হল কেনেকৈ তোমালোকৰ ইয়াত চাই লোৱা, কি কৰিলোঁ মই, এতিয়া a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা আনিব হ'লে কি কৰিব লাগিব, cosec থিটা মাইনাছ cot থিটা আছে, তলৰটো চাবা দেই, এইটো cosec থিটা মাইনাছ cot থিটা আছে, ইয়াৰ লগত মই কি কৰিলোঁ, cosec থিটা প্লাছ cot থিটাটো দুইফালে পূৰণ কৰিলোঁ, ওপৰতো পূৰণ কৰিলোঁ, তলতো পূৰণ কৰিলোঁ। ঠিক আছে, মনত ৰাখিবা, কি পূৰণ কৰিলোঁ দুইফালে, cosec থিটা প্লাছ cot থিটা। ঠিক আছে, দুইফালে পূৰণ কৰোঁতে দেখিলোঁ যে ওপৰৰ পৰা পূৰণ কৰিলে আমি কি পালোঁ, cosec থিটা প্লাছ cot থিটা হোল স্কোৱাৰ পালোঁ, তলত আমাৰ সূত্ৰ হৈ গ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। এতিয়া আমি জানো ইয়াৰ ভ্যালুটো হৈ গ'ল 1। আমি জানো যে cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ভ্যালু সদায় 1, এটা ফৰ্মুলা আমাক দিয়া আছে। তো ওপৰতো হৈ গ'ল আমাৰ আকৌ এটা ফৰ্মুলা, এলজেব্ৰিক ফৰ্মুলা, a প্লাছ b হোল স্কোৱাৰ। a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা হ'ব প্ৰথমে a স্কোৱাৰ cosec স্কোৱাৰ থিটা প্লাছ b স্কোৱাৰ, b মানে কি আছিলে, ইয়াত cot বুলি ধৰিছোঁ, cot স্কোৱাৰ থিটা প্লাছ 2 ab cosec থিটা ইনটু cot থিটা, এইটো হৈ গ'ল। গোটেইটো আনসাৰ 1 আছে, ইয়াৰ ভ্যালুটো কিমান পালোঁ, 1 পালোঁ। তো এই 1টো এতিয়া আমি নিলিখোঁ, আমি জানো যে এতিয়া আমাক আনসাৰটো মোটামুটি আহি গ'ল। এক কাম কৰিম, cos স্কোৱাৰ ইয়াত লিখিলোঁ 1 প্লাছ cot স্কোৱাৰ থিটা প্লাছ cot স্কোৱাৰ থিটা প্লাছ 2 cosec থিটা cot থিটা। এতিয়া এই বস্তুটো আহিলে ক'ৰ পৰা, এইটো মোক কি কৰিলোঁ, এই পৰ্চনটো ভাঙিলোঁ, cosec স্কোৱাৰ থিটা ফৰ্মুলাটো 1 প্লাছ cot স্কোৱাৰ থিটা, মনত ৰাখিবা, cosec স্কোৱাৰ থিটা ফৰ্মুলাটো হ'ব 1 প্লাছ cot স্কোৱাৰ থিটা। ঠিক আছে, কাৰণ কটত আমাক প্ৰকাশ কৰিব কৈছে, সেইকাৰণে প্ৰকাশ কৰিলোঁ। এক কাম কৰিম, ইয়াত 1 1 লিখিম, cot স্কোৱাৰ cot দুটা আছে, সেইকাৰণে টুৱাইচ অফ cot থিটা, cot স্কোৱাৰ থিটা প্লাছ এইটো যি আছে লিখা 2 cosec থিটা cot থিটা। এইটো আমাৰ ৰাইট হেণ্ড চাইডত প্ৰুভ কৰিব দিছে। 5 নম্বৰ কুৱেশ্যন কি হৈছে, ৰুট অভাৰ 1 প্লাছ cos বিটা দিয়া আছে, এবাৰ থিটাও দিয়া নাই, বিটা দিয়া আছে, বিটা দিব পাৰে, আলফা দিব পাৰে। ঠিক আছে, তো ৰুট অভাৰ 1 প্লাছ cos বিটা ডিভাইডেড বাই 1 মাইনাছ cos বিটা
যদি হলে আমাক কি প্ৰমাণ কৰিব দিছে, আমাক প্ৰুভ কৰিব দিছে cosec বিটা প্লাস cos বিটা বুলি। তো মই ইয়াকে লেফট হ্যান্ড সাইড বুলি ধৰিলো, লেফট হ্যান্ড সাইড এইটো আমাক প্ৰুভ কৰিব দিছে, চাই লওঁ, চেক কৰি লওঁ। লেফট হ্যান্ড সাইড আমাক কি দি আছে, √1 প্লাস cos বিটা ডিভাইডেড বাই 1 মাইনাস cos বিটা। তো প্ৰথমে আমাৰ টাৰ্গেটটো কি হ'ব, এই স্কয়াৰ ৰুটক কেনেকৈ আঁতৰাব লাগে। এই স্কয়াৰ ৰুটটো সদায় কিহে কৰে, স্কয়াৰ ৰুট মানে বৰ্গমূলটো সদায় কি হয়, বৰ্গৰেহে আঁতৰাব পাৰিব। তো ইয়াৰ পৰা আমি বৰ্গ বনাম। বৰ্গ বনাবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত প্লাস আছে 1 মাইনাস, সরি ওপৰত যি আছে এইটো লিখা, বিটা 1 মাইনাস cos বিটা। এতিয়া আমি এটা কথা গম পালো যে এইটো ফৰ্মুলা, এইটো ৰুট উঠাবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত এই তলতে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা বনাম। তো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা বনাবলৈ ইয়াত অলৰেডি মাইনাস টকাটো দিয়া আছে, আমি কি ল'ব লাগিব, 1 প্লাস cos বিটা বুলি লিখিব লাগিব। 1 মাইনাস cos বিটা অলৰেডি দিয়া আছে, আমাক কি লিখিম আমি, 1 প্লাস cos বিটা দুইফালে ইনটু কৰিম। তো মই সেইটো ডাইৰেক্ট নকৰি মই ডাইৰেক্ট কৰি দিছোঁ, দুইফালে ইনটু কৰিম, এইটো হোল স্কয়াৰ বনাই দিম। কেনেকৈ হোল স্কয়াৰ হ'ল, ইয়াৰ লগত আমি কি 1 প্লাস cos বিটাটো পূৰণ কৰিলে কি হ'ব, 1 প্লাস cos বিটাৰ লগত 1 প্লাস cos বিটা যদি পূৰণ কৰা যায়, 1 প্লাস cos বিটা হোল স্কয়াৰ হ'ব। তেনেহ'লে এইটো হৈ গ'ল আমাৰ কিমান চাওঁচোন, 1 প্লাস cos বিটা হোল স্কয়াৰ, এইটো হৈ গ'ল আমাৰ 1 মাইনাস cos স্কয়াৰ বিটা। এতিয়া আকৌ আমি জানো, এতিয়া কৰিম কি, এইটো যি আছে এইটো লিখিলো, 1 প্লাস cos বিটা হোল স্কয়াৰ, এইটো হৈ গ'ল sin স্কয়াৰ বিটা। এটা আমার কি হয়ে গেল, sin স্কয়ার বিটা। ঠিক আছে, এই sin স্কয়ার বিটা কেনেকৈ হল, এটা আমি জানো যে 1 মাইনাস cos স্কয়ার বিটা মানে আছে sin স্কয়ার বিটা। তো ইয়াৰ জায়গাত মই এটা লিখি দিলো ফর্মুলাটো। তো ইয়াতো স্কয়ার আছে, ইয়াতো হোল স্কয়ার আছে, তো দুটাৰ স্কয়ার কি কৰে, ৰুটটো কাটি গ'ল। ৰুটটো কাটি যোৱাৰ পিছত থাকিল কি কি চাওঁচোন, ইয়াত 1 প্লাস cos বিটা থাকিলে, তলত থাকিলে sin বিটা। এইটো স্কয়াৰ স্কয়াৰ হোল স্কয়াৰ হৈ গ'ল, হোল স্কয়াৰ কি কৰিল, ৰুটটো কাটি গ'ল। ঠিক আছে, ৰুটটো ক'ত গ'ল বুলি নকবা, স্কয়াৰে লৈ গ'ল। তো এবাৰ মই কি কৰিম, ইয়াক সলভ কৰোঁতে কি হ'ব, sin বিটা প্লাস cos বিটা ডিভাইডেড বাই sin বিটা। তেনেহলে আমি জানো 1 বাই sin বিটা মানে আছে cosec বিটা, প্লাস cos বাই sin মানে আছে cot বিটা। এইটো প্ৰুভ কৰিব দিছে, এইটো আমাৰ ৰাইট হ্যান্ড সাইড আহি গ'ল।